বন্ধুসকল, আপোনালোকে দেখিছে যে মই হাতত এটা খৰাহীত এই কচুৰ পুলিসমূহ লৈ আছোঁ। এই কচুবিধ এনেকুৱা এবিধ কচু, এবিধ আমি ক'লা কচু বুলি কওঁ। এই কচুৰ গুটিৰ পৰা আৰম্ভ কৰি আমি ইয়াৰ যিটো এই বৌখাটো আমি খাওঁ। লগতে ইয়াৰ যিটো পাত, এই পাতটো আচলতে বান্দৰৰ এটা বিশেষ খাদ্য। আজি বন্যপ্ৰাণী সপ্তাহৰ আজি সপ্তম তথা শেষৰ দিন। এই শেষৰ দিনটোত অন্ততঃ য'ত কিঞ্চিত আমি কিবা অলপ যদি বন্যপ্ৰাণীসমূহৰ কাৰণে কৰিব পাৰোঁ, তেনেহ'লে আমি তেওঁলোকৰ উপকাৰ কৰা হ'ব। বিশেষভাৱে কথাটো হ'ল এইটো যে আজিৰ দিনত আমি মন কৰিছোঁ যে আমাৰ যিবোৰ ঠাই, সেই ঠাইবোৰত খাদ্যৰ অভাৱত বন্যপ্ৰাণীসমূহে মানুহক উপদ্ৰৱ কৰিবলৈ আৰম্ভ কৰিছে। আৰু মাজুলীত বিশেষকৈ বান্দৰৰ উপদ্ৰৱ এটা অভাৱনীয় সমস্যাত পৰিণত হৈছে। গতিকে এই সমস্যাসমূহ সমাধানৰ কাৰণে আচলতে ব্যৱস্থা আমি নিজেই ল'ব লাগিব। যদি আমি নিজেই নলওঁ, তেনেহ'লে তেওঁলোকে আমাক উপদ্ৰৱ কৰিবই। সেই ভাবি আমি ইতিমধ্যে এটা সিদ্ধান্ত লৈছোঁ যে আমি ৰাস্তাৰ দুয়োকাষে বান্দৰে খাব পৰা তেনেকুৱা ধৰণৰ যিখিনি খাদ্য পাব পৰা সেই তেনেকুৱা ধৰণৰ আমি গছপুলি ৰোৱাৰ কথা চিন্তা কৰিছোঁ। সেই অনুসৰি এই কচুৰ লগতে অমিতা এনেকুৱা জাতীয় আমি ফল বা এইটো আচলতে ফলত নপৰে, কিন্তু ধৰি লওক তেনেকুৱা আমি গছৰ পুলি ৰোৱাৰ সিদ্ধান্ত কৰিছোঁ। আৰু তাৰ অংশ হিচাপে আজি বন্যপ্ৰাণী সপ্তাহৰ শেষৰ দিনটোত আমি এই কচু পুলি প্ৰথম পদক্ষেপ হিচাপে আমি ৰাস্তাৰ দুয়োপাৰে কচু পুলি ৰুবৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এতিয়া আমি এই পুলিসমূহ আমি যিটো কমলাবাৰী বনগাঁও মাজুলী ৰোড, এই ৰোডত আমি আজি ৰোৱাৰ কাম আৰম্ভ কৰিম আৰু অনাগত সময়তো এই কাম নিৰন্তৰভাৱে চলি থাকিব। ধন্যবাদ।